কি খবৰ সকলোৰে আছেনে কোনোবা ভৰ দুপৰীয়াখন কোনোবাই লাইভ চাবলৈ মানুহ আছেনে 2টা বাজিছে মই আহিছোঁ খাৰঘুলি এইখন ঘৰটো আপোনালোকৰ পৰিচিত প্ৰায়ে দেখি থাকে ধুনীয়া জেগাত জানেনে এতিয়া যে ক'ত ফ্লেট এটাত থাকোঁ সোমাই পেলাই আবদ্ধত এতিয়া ইছাম কি বঢ়িয়া বেকলাইট হৈছে অ' মাই গড টু মাছ কাইলৈহে যায় কাইলৈ আকৌ কালি ছোৱালীৰ জন্মদিন হৈ গ'ল ভালে ভালে বিভিন্ন কাৰ্যসূচীৰে তাইৰ প্ৰথমটো জন্মদিন উদযাপন কৰিলোঁ একদম ৰাতিপুৱা 7:30 বজাৰ পৰা সাই মন্দিৰ গ'লোঁ প্ৰথমে তাৰপিছত আমাৰ গুৰুৰ থাপনা আছে ইয়াতে মহাকাল ভক্ত যে তালৈ গ'লোঁ তাৰপিছত দুপৰীয়া অকণমান কণ ল'ৰা ছোৱালীসকলৰ লগত আহাৰ কৰিলোঁ ভাত খালোঁ তাই প্ৰথমটো কেক কাটিলে তেওঁলোকৰ লগত জীৱনৰ প্ৰথম কেক কাটিং চেৰেমনি তাতে হ'ল তাৰপিছত গধূলি সকলোকে মানে পৰিয়াল বন্ধু বান্ধৱ যিসকলে অন্নপ্ৰসন্নত যাব পৰা নাছিল বা যিসকলে খবৰ ল'বলৈ আহিছিল ইমান ভাল তেওঁলোকক অকণমান লগ পালোঁ খোৱালোঁ বিলেটেড হেপী বাৰ্থডে দিছে সকলে জিৎ চৰকাৰ কি খবৰ বা ছোৱালী কি কৰি ছোৱালীক দেখুৱাওঁ আছে ছোৱালীক দেখুৱাওঁ আমাৰ একদম বেক টু বেক 23 তাৰিখে ছোৱালীৰ জন্মদিন 24 তাৰিখে গেপ 25 তাৰিখে আকৌ ইবুৰ বাৰ্থডে ইবুৰ জন্মদিন মোৰ ভতিজাটো ইবুৰ জন্মদিন বাৰু ঘৰতে আয়ো মা এইডাল কি মাৰিবলৈ লগাইছোঁ এইডাল বাঁহডাল বুকুতে আক্ৰমণ কৰিলে বাঁহে এইজনী মোৰ ছোৱালী আমি একৰ কোলাত আছে হেল্ল' কৈ দিয়া হাই কৈ দিয়া মামা হাই কৈ দিয়া কোৱা হাই কোৱা নাই ফুৰি আহিছে হাই কৈ দিয়া যেন হাই কৈ দিয়া হাই চুমু দি দিয়া অঁ আকৌ হেৰি কোনোবা ডাঙৰ মানুহে চাই আছে নহয় নমস্কাৰটো দি দিয়া নমস্কাৰ অঁ নমস্কাৰ তাৰপিছত হেৰি আজি লাইভটো কৰাৰ এটা কাৰণ আছে আৰু সেইটো হৈছে সন্ধিয়া 4:30 বজাত আজি আবেলি 4:30 বজাত আমাৰ যিখন এখন নদী পাৰত পাৰ্কখন হৈছে তাতেই এটি যৌবনে আমনি কৰে দ্বিতীয়খনৰ আৰু এটি গীত মুকলি কৰা হ'ব অকণমান ডান্স নাম্বাৰ আপোনালোক সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰিছে বৰ সুন্দৰকৈ আৰু গীতটোৰ মিউজিক মধুস্মিতা বৰঠাকুৰ আৰু মানস বৰঠাকুৰৰ গতিকে আপোনালোক সকলোকে আজি লগ পাম ঈশান কৌশিকো আছে নমস্কাৰ সকলো আহিব আজি সতীৰাধিকা আমাৰ কি হয় হয় নেকি সতীৰাধিকা উদ্যান নেকি মই নামেই নাজানো গানটো আজি উন্মোচন কৰাব যিহেতুকে আমাৰ 2টা গান ইতিমধ্যে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে আৰু তৃতীয়টো গান একদম এনাৰ্জেটিক এটা সং আহি আছে প্ৰিয়ংকা ভৰালীৰ কণ্ঠত আপোনালোক সকলো আহিব চিলাউৰা দি উৰিব লাগিব সকলো কৈ দিয়া মাতি দিয়া ভালকে মাতা আহিছানে নাই গোৱালপাৰা মই গৈছোঁ আকৌ কেলৈ নাই যোৱা এইটো মোৰ ঈশান একদম ভাইটি নিচিনা কেতিয়াবা কিছুমান তেজৰ সম্পৰ্ক নালাগে আপোন হ'বলৈ ঈশান এতিয়া তেনেকৈ একদম আপোন গতিকে আমাৰ কাৰ্যসূচী এনেধৰণৰ আমি কাইলৈ ৰঙিয়া যাম ৰঙিয়াৰ যিটো হল আছে সেই হলটোলৈ আবেলি 3:30 বজাত যাম আৰু তাৰ পৰা আমি বাহিৰে যাম নলবাৰীৰ বেলালুনা যিটো হল আছে তালৈ যাম তাতে 5মান বজাত পূৰা পাক্কা 5টা বজাত গৈ পাম গতিকে সকলোকে লগ পোৱাৰ আশা থাকিলে তাৰপিছত 25 তাৰিখে আহি সন্ধিয়া ভতিজাৰ জন্মদিন 26 তাৰিখে আমি ওলাই যাম তেজপুৰত এটি ফিল্ম ফেষ্টিভেল উদ্বোধনী আছে তাতে মই উপস্থিত থাকিম লগতে ৰ'ব কাইলৈ ৰঙিয়া আৰু নলবাৰীলৈ আমাৰ নতুন যিখিনি কাষ্ট আছে নতুন প্ৰতিভা নতুন মুখ যিখিনি আমি উলিয়াই দিম তেওঁলোকৰ মাজৰ পৰা কেইজনমান যাব নায়ক নায়িকা থাকিব আৰু সকলো থাকিব বাকী 26 তাৰিখে ওলাই যাম তেজপুৰ 27 তাৰিখে চতিয়ানে ক'ত আছিলে জামুগুৰি বিশ্বনাথ চাৰিআলি নাৰায়ণপুৰ বিহপুৰীয়া লখিমপুৰ সকলোখিনি কাভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকক ছবি গৃহতে লগ পাম
খুব ভাল লাগিব আপোনালোক যদি এবাৰ ওলাই আহে মোৰ লগতে থাকিব আমাৰ নতুন কাষ্টখিনি আমি যিসকলক এবাৰ ছবিত লৈছোঁ তেওঁলোক থাকিব আপোনালোক আহিব তাৰপিছত 28 তাৰিখে আমি যাম ঘিলামৰা ঢকুৱাখনা ঘিলামৰা যে তালৈ যাম ৰাতিপুৱাই তাৰপিছত ধেমাজি তাৰপিছত ডিব্ৰুগড়লৈ গুচি যাম গতিকে সকলোকে লগ পাম ছবিগৃহসমূহতে আমি প্লেন কৰিছোঁ ঘিলামৰাত যদিও বা ছবিগৃহ নাই আমাৰ নায়কজন আচলতে ঢকুৱাখানাৰ ভাৰ্গৱ গগৈ গতিকে তাতে আকৌ ইভান আছে ইভান হৈছে ধেমাজিৰ পূজা ডেকা আমাৰ যিটো নতুনকৈ গান উন্মোচন হৈছে দেখিছে আগৰ গীতটোতো দেখিছে পূজা হৈছে তেজপুৰৰ তাৰপিছত তেনেকৈ এটা আছে আমাৰ নীলিম হ'ল মৰাণৰ 29 তাৰিখে আমি ডিব্ৰুগড় ৰাতিপুৱা যদি হলত আকৌ যাব পাৰোঁ গৈ পেলাই আমি মৰাণলৈ যাম মৰাণৰ হললৈকো যাম আৰু মৰাণৰ কোনোবা এডোখৰ ঠাইটো এৰেঞ্জ কৰিব মই পৰ্যায়ক্ৰমে আপোনালোকক জনাই থাকিম ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু তাৰপিছত 30 তাৰিখে 29 তাৰিখে শিৱসাগৰলৈকো যাম আমি চাগে 3-4টামান বজাত আৰু 30 তাৰিখে যোৰহাট গোলাঘাট তেনেকৈ গতিকে সকলোকে মই পৰ্যায়ক্ৰমে জনাই থাকিম বা কোৱা নাই লখিমপুৰ কেতিয়া লখিমপুৰ আমাৰ আকৌ লখিমপুৰ আচলতে আমি কাৰো লগত একো খুব মানে দৌৰাদৌৰি হৈছে কাৰণে তেনেকৈ আৰু কলেজবিলাকো বন্ধ হৈ গ'ল তেনেকৈ যোগাযোগ কৰিব পৰা নাই গতিকে আমি ছবিগৃহলৈ যাম লখিমপুৰত যিটো হল আছে আমি জনাই দিম সময়টো একদম মই ছ'চিয়েল মিডিয়াত এইকেইদিন পূৰা জনাই থাকিম কেতিয়া পাম গতিকে যিয়ে লগ পাব বিচাৰিছে আমাক ছবিখনৰ বিষয়ে অকণমান জানিব বিচাৰিছে আহিব তাতে লগ পাম তিনিচুকীয়া আহিব বাইদেউ তিনিচুকীয়া যাব লাগিছিল সময়টো মিলে যদি মই চেষ্টা কৰিম আৰু বাকী সকলোকে ধন্যবাদ সকলোৱে মেছেজ কৰি আছে কৰিব মন গৈছে তুলিকা ক'ত বা থাকা এইকেইটা লোকেশ্যনৰ ভিতৰত যদি থাকা আমি লগ পাম বাকী ছবি ৰিলিজ হোৱাৰ পিছত আমি নামনি অসমো যাম পাঠশালা বঙাইগাঁও এইকেইদিন যিহেতু সময় খুব কম যিখিনি পাৰোঁ কাভাৰ কৰি তাৰপিছত আমি আকৌ ছবি ৰিলিজ হোৱাৰ পিছতো হলে যাম যোৰহাটত কিমান টাইম আৰু ক'ত বা যোৰহাটত 30 তাৰিখে মই সময় আগবেলাই হ'ব আগবেলা মই সময়খিনি জনাই দিম অপটিমিষ্টিক পাইৰেচি কথাটো ক'ব যাতে ছবিখনৰ সেইটোতো আৰু এক বিনম্ৰ অনুৰোধ পাইৰেচিটো যিসকলে কৰি আছে তেওঁলোকে আচলতে কৰিলে অন্য নহয় অসমীয়া ছবিৰ এনেই মাৰ্কেটখন বজাৰখন সৰু সেইটো কথা হৈ গ'লে মানে এটা সমস্যা হয় আৰু সকলো দিশৰ পৰা গতিকে আৰু তাৰ আজিকালি ব্যৱস্থা লোৱাৰ টীমো আছে সেইবিলাক টীমৰ লগতো আমি যোগাযোগ কৰিছোঁ গতিকে পাইৰেচিটো আমি ডেফিনেটলি হেৰি কৰিব লাগিব শিৱসাগৰ আহিব বাইদেউ শিৱসাগৰ যাম শিৱসাগৰ আমি 29 তাৰিখে আবেলি গৈ পাম দেই সকলোকে লগ পাম এটা মিটিং পইণ্ট এটা আমি কৰি ল'ম বা পৰিমাণৰ দাঁত ওলাইছে কি ওলাই তাই 6টা দাঁত ওলালে বাইদেউ আমাৰ বঙাইগাঁও আহিম ছবিখন ৰিলিজ হোৱাৰ পিছতে ফাৰ্ষ্ট আমি বঙাইগাঁৱে যাম মোক সেইদিনাখন দেউতাই কৈ থৈছে বঙাইগাঁও যাব লাগিব দেই বঙাইগাঁও আজিকালি ভাল এটা অসমীয়া চিনেমাৰ মানে আৰু তাতকৈ ডাঙৰ কথা বঙাইগাঁৱৰ ছোৱালী কেইগৰাকী মানে আমাৰ আগৰ গীতটোৰ ৰিলছ বনাইছিলে আৰু সেইটো মানে ৰাজবংশী ছোৱালী আছিলে সেইটো মানে মোৰ পিতৃৰ খুব মানে আৱেগিকটো তেওঁ মানে খুব অন্তৰ চুই গ'লি চাম গানটোত ৰিলছ বনাইছে গতিকে আমি আহিম বঙাইগাঁও ফালেও আহিম চিয়'ৰ মঙলদৈ যাব লাগিছিলে মই কৈছোঁ মই সময় এইকেইদিনত মিলাব পৰা নাই ছবি ৰিলিজ হোৱাৰ পিছতে 3 তাৰিখ মানে মই প্লেন কৰিম 3-4 তাৰিখৰ ভিতৰত যামেই মই মঙলদৈ বা 2 তাৰিখেও যদি পাৰোঁ এবাৰ চেষ্টা কৰিম বা গোলাঘাট মই সময় জনাম সময়টো মই জনাই দিম গোলাঘাট সেই আবেলি মানেই হ'বগৈ চাগে যোৰহাট আগবেলা কৰি পেলাই ধেমাজি আমাৰ 28 তাৰিখ চব মই গোটেই আমাৰ যিখন লিষ্ট হ'ব প্ৰচাৰৰ সেইখন মই দি দিম কাইলৈ শুনক 25 তাৰিখে 3:30 বজাত 3টা বজাত আৰু এই ৰঙিয়াৰ যিটো হল আছে তাত লগ পাম আৰু 5টা বজাত নলবাৰী বেলালুনা হলটোত লগ পাম দেই সকলোকে আৰু আজিটোতো শুনি লওক একদম আজি হৈছে 24 তাৰিখ আৰু আজি উজান বজাৰ সতীৰাধিকা উদ্যান যিখন নতুনকৈ খুলিছে তাতে আমাৰ এটি নতুন গীত উন্মোচন হ'ব যিটো একেবাৰে ডান্স নাম্বাৰ গতিকে সকলো আহিব তালৈ আমি তাতে আজি লগ পাম অকণমান ধেমালি কৰিম সকলোৰে লগত অনুষ্ঠানটো ময়ে হাত ধৰিম যিহেতু সকলোৱে একেলগে অলপ ধেমালি কৰিম দেই লখিমপুৰ আহিলে লগ কৰিবা আই লাভ ইউ লখিমপুৰ যাম তুলিকা
লগ কৰিবা আকৌ দেই হলতে যাম চাগে মই দি দিম মুঠতে মই চব সময় কাৰ্যসূচী জনাই দিম সকলো আহিব আৰু এয়া কি প্ৰসংগত কথা পাতি আছো যৌৱনে আমনি কৰে দ্বিতীয় ছবিগৃহলৈ আহি আছে 2 জানুৱাৰী 2026 বাই